এতিয়া আমি কৰিম ফুচকা চেলেঞ্জ এয়া পুতুখন দেখাই দিয়া কোনে কেটা খাব পায় দেই ৰেডি 2 3 আৰু মই নোৱাৰো আজি কোন জিকিলে মই হাৰিলো এয়া তিনটা ফুচকা থাকিলে দেই মুখনত খালি আজিৰ ৰেচিপিটো হৈছে টেঙামৰাৰ জাম বনাইছিলোঁ আৰু এতিয়া মই এইখিনি টেঙামৰা লৈছোঁ ভালকৈ টেঙামৰাখিনি ধুই লৈছোঁ মই বেছি লোৱা নাই টেঙামৰা অলপ কমকৈ লৈছোঁ কাৰণ অকণমান মানে জাম বনাম এতিয়া মই এখন কেৰাহী উঠাই ল'ম গেছত আৰু তাত অলপমান পানী দি মই টেঙামৰাখিনি বইল কৰিম এইখিনি টেঙামৰা এতিয়া মই দি দিছোঁ পানীখিনিত
উতলালে হ'ব। এইখিনি হৈ গৈছে এতিয়া। আৰু এতিয়া মই এইখিনি কাঢ়ি ল'ম। এয়া চাওক গুটিটোৰ পৰা এৰি গৈছে, মানে হৈ গৈছে। এতিয়া মই এটা ডাঙৰ বাতি লৈছোঁ আৰু বাতিটোৰ ওপৰত এটা খৰাহী দি ল'ম। ডাঠ খৰাহী এটা, ঘন খৰাহী এটা। চাকনি দি চাকিলেও হয়, মই এতিয়া খৰাহীটো দিয়ে চাকি দিম। এতিয়া মই ইয়াত টেঙামৰাখিনি যিখিনি বইল কৰিছিলোঁ সেইখিনি ইয়াত বাকি দিম। এতিয়া মই চামুচ এখনেৰে এনেকৈ লৰাই দিম আৰু তেতিয়া তলত ধুনীয়াকৈ পৰি যাব। যিখিনি আছে ইয়াত সেইখিনি ধুনীয়াকৈ পৰি যাব তলত বাতিটোত। এতিয়া মই আগত যিখন কেৰাহীত বইল কৰিছিলোঁ সেইখন কেৰাহীকে আকৌ পাতি দিম। আৰু এতিয়া যিখিনি ওলাইছিলে জুচখিনি সেইখিনি দি দিম ইয়াত। আৰু এইখিনি মই এতিয়া বইল কৰি থাকিম, উতলাই থাকিম ধুনীয়াকৈ, যেতিয়ালৈকে ইয়াত যিবোৰ ফেন ওলাব সেই ফেনখিনি আঁতৰাই দিব লাগিব। ফেনখিনি যদি উঠাই নিদিয়ে তেতিয়া মানে জামখিনি সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে এই ফেনখিনি আঁতৰাই দিব লাগিব। আৰু ধুনীয়াকৈ বইল কৰি থাকিম এতিয়া মই, আৰু হেতাখনেৰে ফেনখিনি আঁতৰাই আঁতৰাই গৈ থাকিম। আৰু শেষত যেতিয়া এইখিনি মানে আঠা আঠা হ'বলৈ ধৰিব, হাতত ল'লে এনেকৈ আঠা হ'বলৈ ধৰিব, তেতিয়াই গম পাব এইখিনি হৈ গৈছে। আৰু তেতিয়া এইখিনি নমাই থ'ব পাৰিব। চাই যাব ভিডিঅ'টো শেষলৈকে। এতিয়া মই মিঠাৰ মানে বেলেঞ্চটো ৰাখিবলৈ ইয়াত অকণমান নিমখ দি দিম। আৰু এতিয়া মই দিম অকণমান চেপি থোৱা নেমুৰ ৰস। এতিয়া মই ইয়াত দি দিছোঁ চেনি একাপ। চেনি মিঠাৰ পৰিমাণ মানে জোখমতে দিব লাগে। একাপ মই দিছোঁ চেনি, কাৰণ মোৰ টেঙামৰা কম আছিলে।
এয়া চাওক, এতিয়া যে দেখিছে এইবোৰ কিনাৰত ফেনৰ নিচিনা হৈ গৈছে, সেই ফেনবোৰ যিমান পাৰে সিমানখিনি আঁতৰাই দিব লাগে। এনেকুৱাকৈ জেম বনাই থ'লে সৰু সৰু বাচ্ছাবিলাকক মানে ব্ৰেড আৰু ৰুটিৰ লগত টিফিনত ধুনীয়াকৈ দি পঠিয়াব পাৰে স্কুললৈ। আৰু বোলে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ বুলি ভাবিলেও ব্ৰেডৰ লগত খাব পাৰে। মানে ঘৰতে বনাব পৰা আৰু বহুত খাই ভাল লাগে, এবাৰ ট্ৰাই কৰি চাব। মোৰ ভিডিঅ' চাই এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মই ভাল ভাল ভিডিঅ' বনাই যাম, চাব আপোনালোকে। আৰু মোৰ ভিডিঅ'ৰ লিংকবোৰ নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, যদি ভাল লাগে শ্বেয়াৰ কৰিব। এইখিনি এতিয়া হৈ গৈছে। আৰু এতিয়া চাওক, মই মানে হেৰি কৰি চাওঁ, এটা বাতি লৈ লৈছোঁ, তাত পানী লৈছোঁ আৰু অলপমান টোপাল পেলাই দিছোঁ তাত। টোপালখিনি এনেকৈ বাগৰি যোৱা নাই, তলত পৰি গৈছে, মানে এইখিনি হৈছে। যদি এনেকৈ পানীত দিওঁতে গোটেই পানীখিনি ৰঙা হৈ যায়, কালাৰ হৈ যায়, তেতিয়া গম পাব নাই হোৱা। আৰু তলত যদি লাহেকৈ পৰি যায়, তেতিয়া গম পাব এইখিনি হৈ গৈছে। আৰু এইখিনি মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই এইখিনি নমাম আৰু অকণমান দেৰি পাছতে। এইটো চাওক, এটা মই চিচাৰৰ গ্লাছ লৈছোঁ। চিচাৰৰ গ্লাছটো তেতিয়া এইখিনি গৰমে গৰমে ঢালি দিম। ঠাণ্ডা হোৱালে কিন্তু নথব, গৰমে গৰমে ঢালিব। চিচাৰৰ বৈয়ামত থ'লে বেছি ভাল হয়। মোৰ ওচৰত এতিয়া সেনেকুৱা বৈয়াম খালী নাই, সেইকাৰণে মই এনেকুৱা চিচাৰৰ গিলাচ এটাতে ভৰাই থৈছোঁ। ইয়াৰ পৰাই আপোনালোকক দেখাইছোঁ, চাওক। মানে গৰমে গৰমে ইয়াত যেতিয়া দিব, তেতিয়াহে বস্তুটো ছেট হৈ পৰিব, তেতিয়া জামৰ আকাৰ ল'ব।
আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। এয়া চাওক বহুত ধুনীয়া হৈছে।